হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? আৰু আজি আমি আকৌ ওলালোঁ পূজা চাবলৈ। আৰু এতিয়া সময় বাজিছে 2:20 আৰু আমি এতিয়া পূজা ঘৰ পালোহি। আৰু আমি এতিয়া ডিব্ৰুগড়তে আছোঁ, ডিব্ৰুগড়লৈ আহিছোঁ। প্ৰথমে আমি এইখন পূজাস্থলীলৈ আহিলোঁ। এইখন হৈছে ডিব্ৰুগড়ৰ জালুকপাৰাৰ পূজাস্থলী আৰু খুব ধুনীয়াকৈ সজাইছে এইখন পূজা। ভিতৰলৈ সোমাই যাওঁ ব'লকচোন। আৰু এইখন মণ্ডপ বনাইছে ঘেঁহুৰ থোকেৰে আৰু নাৰিকলৰ বাকলি আৰু তাল গছৰ বাকলি তালৰ বাকলি এইবিলাকে বনোৱা হৈছে এইখন মণ্ডপ। চাওক, ওপৰত যিবিলাক ওলমাই থৈছে ধুনীয়াকৈ, যিবিলাক ধুনীয়াকৈ ওলমি আছে সেইবিলাক হৈছে ঘেঁহুৰ বাকলিৰ থোক আৰু খুব ভাল লাগিছে দেখিবলৈ। বেছি দেৰিকৈ আহিবলৈ বেয়া যে, সেইকাৰণে সোনকালে আহিলোঁ। বেছি দেৰি হ'লে, ৰাতি হ'লে বেছি ভিৰ লাগে, সেইকাৰণে আমি বোলো পিছবেলা 2-2:30 বজাত আহিলে বজাৰতো সোমাবলৈ আছে, সেইকাৰণে এইফালে পূজাও চোৱা হ'ব। গধূলি হৈ 7-8 বজাত যাতে ঘৰলৈ ঘূৰি যাব পাৰোঁ তেনেকুৱাকৈ আহিলোঁ। আৰু সিমানখিনি সময়ত পূজা চাবলৈও ভাল লাগে। আৰু এইখিনি সময়ত আহিছোঁ, এইখিনি সময়ত আহিলে বেছি ভিৰো নালাগে আৰু বতৰো খুব ডাৱৰীয়া, বৰষুণো খুব দি আছে। গতিকে এতিয়া বাহিৰত বহুত বৰষুণ দি আছে। আৰু এইবিলাক চাওক, তালৰ বাকলিৰে কিমান ধুনীয়াকৈ সজাইছে, চাওক দেখিবলৈ কিমান ভাল লাগিছে। এইবিলাক চব তালৰ বাকলি হয়। তাৰপাছত আমি দোকানত সোমালোঁ। দোকানখনত সোমাই বেটাই কিবা খিলনা বস্তু ল'ম বুলি ভাবিলে আৰু সি বন্দুক এটা ল'বলৈ খুব আমনি কৰি আছিলে, গতিকে তাক বন্দুক এটা লৈ দিয়া হ'ল। আৰু সি বল এটা ল'লে, বল এটা লওঁ বুলি ক'লে, বলো এটা ল'লে। সিমানেই আৰু, বেছি নাই লোৱা। পূজা বুলি তাৰ সেইখিনিতো লাগিব, সৰু ল'ৰা নহয় জানো। আৰু এইখন এখন পূজা চাবলৈ আহিলোঁ। এইখন হৈছে কেটলাৰ মাৰ্কেটৰ ওচৰতে আছে এইখন পূজা। আহক এইখনো চাওঁগৈ। ভুলতে মই জেন্টছৰ ফালে গৈ পাইছিলোঁ, কাৰণ বেটাৰ লগত গৈছিলোঁ যে, সেইকাৰণে গুচি গৈছিলোঁগৈ। আৰু এতিয়া এইফালে যাওঁগৈ। এইখন পূজা বনোৱা হৈছে ভলুকা বাঁহৰ জেঙেৰে। এখন পূজা চৰাই বাঁহৰ আৰ্হিত বনোৱা হৈছে আৰু ওপৰত ইমান ধুনীয়াকৈ টুকুৰা চৰাই বাঁহৰ দৰে ওলমাই থৈছে। চাবলৈ ইমানেই ভাল লাগিছে। ইয়াৰ পাছত আমি মাৰৈপট্টি পূজাঘৰলৈ গ'লোঁ। এইখন আটাইতকৈ ভাল লগা পূজা মণ্ডপ আৰু বেছি ভাল লাগিছে এইখন। চাওক না, ইমান ধুনীয়াকৈ সজাইছে। গেটখনেই ইমান ধুনীয়া লাগিছে। এতিয়া ভিতৰখন কিমান ধুনীয়া হ'ব ভাবি চাওক। তো আহক চাওঁ।